ৰাজু দেউৰী ছাৰৰ পৰা এটা কুৱেশ্যনৰ এনচাৰ লাগিছিল। কুৱেশ্যনটো হৈছে মানে যেনিবা গাঁৱৰ মানুহকেইটা কিছুমান क'क्राझार टाउन गेजेर गेजेर आंहा मोनसे सोंथि दंमोन, जुदि बैयो पुलिसफ्रा एफआइआर हैनायावबो लायाब्ला ट्राइबेलफोरनि थाखाय जाय दं होननानै बुंदों ट्राइबेल एट्रसिटि एक्ट, दा जाम्बा जाम्बिफोरखौथ' ओरैबा ओरै खालामो मालाबा सोरबा सोरबा, दा बैयाव मा बेबस्था लाजायो आं बेखौ सोंथारदों आरोना, मा फिननाय बिथाङा खोनासंनो हागोन। आरो लोगोसे मानगोनां खाम्फा बरगयारि सारनि फिसाज्लाया क्रिसमास सेलिब्रेशनाव मा बिबुंथि होखो। राजु देउৰী ছাৰৰ পৰা এটা কুৱেশ্যনৰ এনচাৰ লাগিছিল। ছাৰ কুৱেশ্যনটো হৈছে মানে যেনিবা গাঁৱৰ মানুহকেইটা কিছুমানে নাজানা থাকে, কিবা এটা ঘটনা ঘটিল, তাৰপাছত এফআইআৰ লিখিবলৈ পুলিচ ষ্টেচন গ'লে যদি কোনোবা অফিচাৰে যদি এফআইআৰটো ৰিচিভ নকৰে ট্ৰাইবেল এট্ৰচিটি এক্টটো, তো ইয়াৰ এগেইনষ্টত কি কৰা যায়, কি ব্যৱস্থা আছে? ভেৰি গুড। আপোনালোকে যেতিয়া এফআইআৰ দিবলৈ যায়, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট পুলিচে আপুনি যিটো এজাহাৰ দিয়ে চিল মাৰি পেলাই আপোনাক দিব লাগে। ইণ্টায়াৰ আছামত বড়ো মানুহ এইটো পিন্ধি গ'লে, দেউৰী মানুহ চুৰিয়া পিন্ধি গ'লে, মিচিং মানুহ যদি মাফলাটো পিন্ধি গ'লে আপোনাক সেইটো কেতিয়াও সিহঁতি ফ'ল' নকৰে। এইটো লেপছ অফ প্ৰচিজাৰ বুলি কয়, নম্বৰ 1। নম্বৰ 2, পুলিচে এট্ৰচিটি এক্টটো কেতিয়াও নলগায়। 99% পুলিচ এইটো চাব ইনস্পেক্টৰে এই ল' বিষয়ে সিহঁতৰ জ্ঞান নাই। মই অপেনলি কৈছোঁ, দে হেভ ন' নলেজ। ইয়াত অলৰেডি দিল্লীৰ পৰা বাৰ বাৰ চিঠি আহিছে জিপি সিং ডাঙৰীয়ালৈ টু চেনচেটাইজ অল দ্য পুলিচ অফিচাৰ্ছ বুলি কৈছে। চেনচেটাইজৰ কাৰণে পইচাও দিছে, কিন্তু চেনচেটাইজ কৰা নাই। কেলৈ চেনচেটাইজ কৰা নাই? চেনচেটাইজ কৰিলে এট্ৰচিটিটো এক লগালে এই যিবিলাক একিউজ হয় ন, সিহঁতি বেল নেপাব। বেল নেপালে মানে পুলিচে এইটো নাপাব আৰু আপোনাক ন্যায় ডিপ্ৰাইভ কৰিবৰ কাৰণে এইটো কৰে। আপোনাৰ যদি এট্ৰচিটি এক্টটো নলগায় তেতিয়াহ'লে স্পেচিয়েল কোৰ্ট, ছেশ্যন কোৰ্টত গৈ পেলাই আপুনি প্ৰেয়াৰ এটা দিব লাগিব, তেতিয়া সেইটো এড হৈ যাব। আদাৰৱাইজ পুলিচক আপুনি ফ'ৰ্চ কৰি পেলাই, পুলিচে গৈ পেলাই যিজন আয়ো হ'ব ইনভেষ্টিগেটিং অফিচাৰে, সি গৈ পেলাই CGMক এটা প্ৰেয়াৰ এটা দিব যে আমি এট্ৰচিটি এক্টটো এড কৰিবৰ কাৰণে আমাক পাৰ্মিশ্যন দিয়ক, তেতিয়া এট্ৰচিটি এক্টটো সোমাই যাব। আপুনি চিঠি দিয়াৰ লগে লগে আপুনি SPক জনাব, কোকৰাঝাৰ DGPক আপুনি জনাব। প্ৰচিজাৰ OC, SP, DGP তিনিটাক চিল ষ্টাম্প মৰি ল'ব, নহ'লে মই নাজানো ক'ত মিছপ্লেচ হৈ গ'ল বুলি কৈ দিব। সদায় মিছপ্লেচ হয়, ট্ৰাইবেলৰ কাগজটো সদায় হেৰাই থাকে, শইকীয়া হাজৰিকাৰ কাগজটো সদায় পাই থাকে, বেনাৰ্জী দত্তৰ কাগজ পাই থাকিব, আমাৰ কাগজ সদায় হেৰাই থাকে। আজিৰ পৰা হেৰাব নিদিবি। মই আমুক তাৰিখত দিছিলোঁ, আমুক তাৰিখত ইমান সময়ত মই এই নম্বৰটো দিয়ক বুলি খুজিব, তেতিয়া আপুনি ন্যায় পাব। হ'ব? থেংক ইউ ছাৰ। जों गोबारै आखाइ खबनि। हेलौ, गुड इभिनिं, खुलुमबाय आब' आदा आइमोन, आइ आफामोन। आंनि बर' एफा मोजां नङा दे, आं इंलिसाव बुंगोन। So a very good evening to all the cheerful faces here, and I am very thankful to my NELC church family for inviting me here. I just don't come on behalf of my father and the political party. Either I come here as a family member to each and every one of you present here on this auspicious occasion. As Christmas is around the town, it's time to recall our friends, family, and all the lovely bonds we have cherished and made throughout the year. Let's all celebrate this year's pre-Christmas with more enthusiasm than we showed in our previous celebrations, as Jesus has taught us to cherish all our memories and all the happenings in our life. Also, this is the time of the year when we need to reflect on our actions and for the betterment of the society, as we have seen the hardships in our society and in this cruel and in this world, and give back the love that we got blessed with from our family, from our friends, by endorsing in voluntary works for the underprivileged people in our society. As Lord Jesus taught us
he symbolized the significance of life regardless of our differences. So a very good evening to everyone. Thank you.